পম্পী আকৌবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। তো আপোনালোক সকলোকে দেৱালী আৰু কালী পূজাৰ শুভেচ্ছা যাচিলোঁ মোৰ ছাবস্ক্ৰাইবাৰসকলক আৰু ভিউৱাৰ্ছসকলক। তো আজি এইটো দেৱালী কালী পূজা একেলগে। তো কালী পূজা একেবাৰে ঘৰত চাকি তাকি জ্বলাইছোঁ, সেইবিলাক আপোনালোকক মই দেখাম কেনেকৈ জ্বলাইছোঁ, কি কৰিছোঁ। আকৌ আমাৰ ইয়াৰ ওচৰতে এটা কালী মন্দিৰ আছে, তাত মই সেৱা কৰিব যাম এতিয়া। তো তাৰেও অলপমান আপোনালোকক দৃশ্য দেখাই দিম আৰু কালী পূজাৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক, এনজয় কৰক। এয়া চাকিটা জ্বলাব যাওঁ। উৎসৱ দীপাৱলী এয়া আমাৰ দে নিদেখা নমু দেই এয়া ধুনুৰ লগত ধুনুৰ গাড়ীখনো নমলি আছে। এতিয়া আমি গেটত কি ধুনীয়াকৈ চাকি জ্বলাই দিলোঁ। ওপৰত কলপুলি আছে, এইয়া দেখাই নাপাব আপোনালোকে, এইয়া দেখিছেনে? ওপৰত আপোনালোক দেখাই আছোঁ। এয়া আমি ধুনু ধুনু আৰু মই ধুনু। অঁ ধৰি থাকা আমাৰ ধুনুই ইয়া ফুলজাৰি ফুটাব ধুনু। হেপ্পী দীপাৱলী আমাৰ ধুনু। দিয়া মন্দিৰত যাব ওলাইছোঁ, কালী মন্দিৰত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া ঘৰত তালা চালা মাৰি ল'লোঁ, বৌ যাব। তো যাওঁ আৰু দেখাম কালী পূজা, আপোনালোকক চাই থাকিব। এয়া আহি পালোঁ গোপাল নগৰ কালী মন্দিৰ। লাইট ধুনু এতিয়া ধূপ চাকি কিনি ল'লোঁ এয়া, আৰু ভিতৰত গৈ জ্বলাম। আমাৰ ওচৰত চাকি বন্তি জ্বলালোঁ। মন্দিৰত আমি সেৱা কৰি আছোঁ, চবতে সেৱা কৰিলোঁ। কালী মা তাত সেৱা কৰিলোঁ, গণেশ বাবাৰ তাতে, তাৰপিছত শিৱ বাবাৰ তাতে, হনুমান, তাৰপিছত দুৰ্গা মাৰ তাতে সেৱা কৰিলোঁ। এতিয়া আকৌ জগন্নাথ আছে, তাতে সেৱা কৰিম। মানে এইটো দুৰ্গা মন্দিৰৰ, এইখিনি গোপাল নগৰৰ বহুতটা মন্দিৰ আছে। আৰু এয়া খুৰী আমাৰ ওচৰৰ, তাই খুৰী আহি বুলি কওঁ পূজাৰ শুভেচ্ছা দি দে গোটেই। কালী পূজাৰ শুভেচ্ছা দি দে। অঁ শুভেচ্ছা থাকিল গোটেইকে। হেপী দেৱালী। অঁ হেপী দেৱালী দেখিলে খুৰী কি ধুনীয়াকৈ কৈছে আমাৰ। তো আৰু আমি নেক্সট এতিয়া চাকি আৰু তাত জ্বলাই আৰু আপোনালোকক মন্দিৰৰ পৰিৱেশ আৰু অলপমান দেখাই দিম। এতিয়া বৰ্তমান নাম হৈ আছে তাত, এই নাম হৈ আছে ওজাপালি উঠি আছে। তো আৰু পূজা ৰাতি হ'ব, এতিয়া হোৱা নাই। এতিয়া সকলোৱে চাকি বন্তি জ্বলাই আছে আৰু ৰাতি হ'ব ন, 12টাৰ সেইখিনি মানত হ'ব, 11:30 12টামান বজাত। তো আপোনালোকক দেখাই আছোঁ, চাই লওক কালী পূজা। এতিয়া ওজাপালি চাই আছোঁ আৰু পাইছানি সিদিনাখনে আপোনাৰ মনটো কিমান ভাল লাগছে। সুন্দৰ বোৱাৰী এটা পাম, যদি মোৰ ল'ৰা ছোৱালী সেৱা পাৰিব, দেৱতাৰবোৰত যায় কথা পাব, মোৰ যদি সা সম্পত্তি হেৰাই
পাইছে আগতে সকলোবোৰ উদ্ধাৰ কৰিব এইটো জানাই দেখোন মোৰ ঘৰত আহিব যদি মাৰিছে যিকোনো প্ৰকাৰে পইচা দি হ'ল কৈছিলা যেতিয়া হাঁহি ৰখাই নাছিল পইচা হ'লো নাই যদি দিছোঁ আৰু বিয়া কৰাবাই নকওঁ আজি তুমি একে পইচা যি নহওক দাদা তিনিডাল কলৰ গা উপেনৰ সীমাৰ ফালে আহিব বাঢ়ি গৈছে ভাল লাগে চাই কথাবিলাক আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ ঘৰত যাওঁ এতিয়া আৰু এতিয়াতো পূজা হোৱাই নাই ৰাতিহে পূজা হ'ব তো আৰু যাওঁ আৰু নাহোঁ বাৰু সেয়া চেয়া কৰি ল'লোঁ এতিয়া যাওঁ মেইন ৰাস্তাত খোজকাঢ়ি আমাৰ পৰিতে নাহে কিয় মই আহি গ'লোঁ মন্দিৰৰ পৰা সেৱা কৰি বহুতে ভাল লাগিল মনটো কালী পূজাটো হয় কালী পূজা কালী মাৰ ওচৰত প্ৰাৰ্থনাও জনাই আহিলোঁ সকলোকে ভালে ৰাখক কৰোণা অতি সোনকালতে মানে গুচি যাওক আৰু কৰোণাৰ কাৰণে বহুত চবৰে প্ৰব্লেম হৈ আছে তো কৰোণাটো অতি সোনকালতে শেষ হৈ যাওক তাতে কামনা কৰি আহিছোঁ আৰু আপোনালোক সকলোৱে ভালে থাকক ময়ো ভালে থাকোঁ আৰু সেইখিনি আৰু কি ক'ম তাৰপিছত মন্দিৰত সেৱা কৰিলোঁ আহিলোঁ তাত বহুতটা মন্দিৰেই আছে আপোনালোকক দেখাই দিলোঁ কি কি মন্দিৰ আছে তাৰপিছত তাৰ পৰা আহি গ'লোঁ এতিয়া ঘৰত আহি পালোঁ ঘৰত আহি ড্ৰেছটো চেঞ্জ কৰিলোঁ বাট মই ভাবিলোঁ মই ভিডিঅ'টো ইয়াতে শেষ কৰি থৈ দিওঁ নহ'লেবা শেষ কৰাই নহয় যে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে যদি ইয়াত আহিব বিচাৰে তেতিয়া আহিব পাৰে নুনমাটিৰ পৰা আহিব লাগে নুনমাটি গোপালনগৰ বুলি কয় গোপালনগৰত ইয়াত হয় কালী পূজা তো কালিও আছে কালি দুদিন হয় যেতিয়া কালিও আছে কিন্তু আজি ৰাতি 12টাৰ পিছত মেইন পূজাটো হ'ব তো 12টাৰ পিছত হ'ব মই এতিয়াই আবেলি গৈয়ে তাত মানুহ বহুত দেখিছে চবে চাকি বন্তি জ্বলাই আহিছে আৰু এইখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰো কৰি দিব মন্দিৰটো কালী মাৰ আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু কি ক'ম আপোনালোকে মৰম দি যাব আৰু অলপমান মৰমৰ বহুত প্ৰয়োজন হৈ আছে আপোনালোকে মৰম কৰিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলেহে তেতিয়াহে মৰম পাম আপোনালোকৰ তো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক ভিডিঅ' আছে আপোনালোকক দি আছোঁ কেইটামান ধুনীয়া ধুনীয়া ভিডিঅ' আছে তো অলপমান দিয়াত পলম হৈ আছে কিন্তু দিম আৰু লাহে লাহে কিবা কিবি মানে অলপ প্ৰব্লেম হৈ থাকে তো ভিডিঅ' দিয়াত অলপমান দেৰি হয় কেতিয়াবা বেয়া নাপাব আপোনালোকে যিমান পাৰোঁ সিমান ৰেগুলাৰ দিব চেষ্টা কৰিম তো আজিলৈ আহিছোঁ বাই